নমস্কাৰ। আজি আমি বৰ্গমূলৰ বিষয়ে পঢ়িব ওলাইছোঁ। বৰ্গ সংখ্যা কি, বৰ্গমূলনো কি তাৰ বিষয়ে জানিম। প্ৰথমতে আমি জানি লওঁ বৰ্গ কি। কোনো এটা সংখ্যা সেই সংখ্যাটোৰে পূৰণ কৰি যি পূৰণফল পোৱা যায় তাকে সংখ্যাটোৰ বৰ্গ বোলে। এতিয়া দেখিছানে আমি 1 পূৰণ 1 পাতিছোঁ। 1 পূৰণ 1, এই 1টো হৈছে বৰ্গ। গতিকে আমি বৰ্গৰূপে পোৱা সংখ্যাটোৱে হৈছে বৰ্গ সংখ্যা। আৰু এই চিহ্নডালক আমি বৰ্গমূলৰ চিহ্ন হিচাপে ব্যৱহাৰ কৰোঁ। এইটো হৈছে বৰ্গমূলৰ চিহ্ন এডাল। ইয়াত আমি 16 পাতিছোঁ। 16 বৰ্গমূলৰ সংখ্যা 4 পূৰণ 4। 4 পূৰণ কৰিলে আমি 16 পাওঁ। এতিয়া এই সংখ্যাটো দুটা সংখ্যা আছে ন, এটা সংখ্যা যদি আমি পাতি দিওঁ 4, তেতিয়া এইটো হ'ব বৰ্গমূল। 16 বৰ্গমূল 4। 0 এই 0 0 বৰ্গ 0 বৰ্গ 0, কাৰণ 0 এটা পূৰণ কৰিলে আমি 0 পাওঁ। কিন্তু 0টো বৰ্গমূল বা বৰ্গ সংখ্যা বুলি ধৰা নহয়। সকলো স্বাভাৱিক সংখ্যাৰে বৰ্গ সংখ্যা থাকে। যেনে 3 এটা স্বাভাৱিক সংখ্যা, ইয়াৰ লগত আৰু এটা 3 পূৰণ কৰি দিলে আমি 9 পাম। এই সংখ্যাটো বৰ্গ সংখ্যা। কিন্তু সকলোবোৰ স্বাভাৱিক সংখ্যাই বৰ্গ নহয়। 2, 3, 4, 5 এই সংখ্যাকেইটাৰ ভিতৰত 4টো হৈছে বৰ্গ সংখ্যা, কিন্তু 2, 3 আৰু 5টো বৰ্গ সংখ্যা নহয়। কিন্তু স্বাভাৱিক সংখ্যাবোৰক আকৌ বৰ্গ সংখ্যালৈ ৰূপান্তৰ কৰিব পাৰি। এতিয়া 2টোক যদি আমি আৰু এটা 2ৰে পূৰণ কৰি দিওঁ তেতিয়া আমি 4 পাম। 3টোক যদি আমি আকৌ এটা 3ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে 9 পাম। এনেদৰে এই সংখ্যাবোৰ দেখিছা। 1ৰ বৰ্গমূল আমি উলিয়াই লৈছোঁ 1, 2 বৰ্গমূল 4, 3, 9, 4, 16। তেনেদৰে আমি এইবোৰ সংখ্যাৰ বৰ্গমূল উলিয়াই লৈছোঁ। এইবোৰ বৰ্গমূল বৰ্গ সংখ্যা আৰু এইবোৰ হৈছে সংখ্যা। এইবোৰ সংখ্যা আৰু সংখ্যা ইফালে আমি বৰ্গ সংখ্যাবোৰ লিখিছোঁ। এতিয়া চাৰ্টখন দেখিছা, আমি বৰ্গ সংখ্যাবোৰ পাতি লৈছোঁ। এইবোৰ সংখ্যা আৰু লগত এইবোৰ বৰ্গ সংখ্যা। এতিয়া চোৱা 1, 4, 9, 6, 5 আকৌ 6 ওলাইছে। 1, 4, 9, 6, 5 আকৌ 6 ওলাইছে, আকৌ 9 ওলাইছে, আকৌ 4, আকৌ 1। এককৰ স্থানৰ সংখ্যাবোৰ দেখিছানে? 1, 4, 9, 6, 5 আকৌ 6, 9, 4, 1, 0। এনেদৰে বৰ্গ সংখ্যাবোৰৰ সদায় যিবোৰ বৰ্গ সংখ্যা হ'ব তাৰ একক স্থানত সদায় 6, 5, 6, 9, 1, 4, 9, 6 এইবোৰ থাকিব। কিন্তু এইবোৰ থাকিলে বৰ্গ সংখ্যা নহ'বও পাৰে। কিন্তু যিবোৰ বৰ্গ সংখ্যা হ'ব সিহঁতৰ সাধাৰণতে একক স্থানত এইবোৰ সংখ্যা থাকিবই। এতিয়া চোৱা, আটাইতকৈ সৰু বৰ্গ সংখ্যাটো হৈছে 1। 0 বৰ্গ সংখ্যা নহয়, আমি কৈছোৱে। গতিকে 1টো হৈছে আটাইতকৈ সৰু বৰ্গ সংখ্যা। এটা অংক বিশিষ্ট বৰ্গ সংখ্যাবোৰ হৈছে 1, 4 আৰু 9। আৰু 2 অংক বিশিষ্ট বৰ্গ সংখ্যাবোৰ হৈছে 1, 16, 25, 49, 64 আৰু 81। এইবোৰ হৈছে 2টা অংক বিশিষ্ট বৰ্গ সংখ্যা। আৰু এটা কথা ইয়াতে জানি লোৱা, যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম।